সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা আমি আজি আহ্বান জনাইছোঁ অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে অহা ২৬ৰ বিধানসভা যি নিৰ্বাচন আহি আছে তাত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধিক তেওঁলোকে আগস্থান দিয়ে, য'ত নেকি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সংখ্যা সৰ্বাধিক আছে বা বেছি আছে, তাত যেন আমাৰ মানুহক তেওঁলোকে প্ৰাধান্য দিয়ে। এইটো আহ্বান আমি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা প্ৰতিটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ। কাৰণ আমি দেখিছোঁ বিগত দিনত যে যিকোনো ৰাজনৈতিক দলেই এই কোচ ৰাজবংশী জনগোষ্ঠীটোক যেন অৱহেলাৰ দৃষ্টিৰে চাইছে, যাৰ ফলত কোচ ৰাজবংশী জনগোষ্ঠীটো ৰাজনৈতিকভাৱে বহুত পিছ পৰি গৈ আছে। গতিকে এই ক্ষেত্ৰত এই সমাগত বিধানসভা নিৰ্বাচনত এইবাৰ যদি যি ৰাজনৈতিক দলেই কোচ ৰাজবংশী জনগোষ্ঠীক সুবিধা দিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে, সেই ৰাজনৈতিক দলকেই এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে সেই ৰাজনৈতিক দলটোকে এইবাৰ আঁকোৱালি ল'ব। আৰু এই কথা আমি বাৰম্বাৰ কৈ আহিছোঁ প্ৰতিটো দলকে, কি বিজেপি, কি এজিপি, কি কংগ্ৰেছ, কি UDF, আমি সকলোকে এই কথাখিনিয়ে কৈছোঁ যে আমাৰ ব্যক্তিসকলক প্ৰাধান্য দিয়ক। কাৰণ আমি দেখিছোঁ যে সকলো ক্ষেত্ৰত আজিৰ দিনত যদি আপোনালোকে চাই যে ৰাজ্যসভাত আমাৰ এজনো কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি নাই। সমাগত 3টা ৰাজ্যসভাৰ চিট আমাৰ খালী হ'ব গৈ আছে। গতিকে তাতো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক যেন কমেও এটা চিটত তেওঁলোকে প্ৰাধান্য দিয়ে। কাৰণ কেৱল এইটো ৰাজনৈতিক ব্যক্তিসকলে নহয়, আজি সামাজিক ক্ষেত্ৰত যদি চাই আপোনালোকে সামাজিকত থকা সকলো ব্যক্তিয়ে এইটো বিচাৰিছে যে ৰাজবংশী জনগোষ্ঠীটোকো উত্তৰণৰ প্ৰয়োজন আছে ৰাজনৈতিকভাৱে। গতিকে সেইকাৰণে আমি আহ্বান জনাইছোঁ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে সকলো ৰাজনৈতিক দললৈকে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক দলত এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাধান্য দিয়ে। আৰু এইটো তেওঁলোকে নিশ্চিত থাকক যে সকলো কোচ ৰাজবংশী দল সংগঠন এতিয়া একেলগ হৈছে আৰু একেলগ হৈ পেলাই এটা বাৰ্তাই দিছে যে যি ৰাজনৈতিক দলেই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক তেওঁলোকৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিব, সেই ব্যক্তিক, সেই ৰাজনৈতিক দলক এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিশেষভাৱে চাব। এই কথাটো আজি আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক জনাইছোঁ।